Hello guys, কি খবৰ আপোনালোকৰ বহুত দিনৰ পৰা গা ধুম বুলি ভাবি আছিলো কিন্তু গা ধোৱা হোৱা নাছিল আজি ফাইনালি ডিসাইড কৰি ললো মই আজি গা ধুও বুলি এ বস্তা আজি কিমান দিন গা না ধোৱা গাটো ধুই ল কি মানে লাষ্ট দিছে মই গা নুধু আকৌ গা ধুবি জানো মাথাটোহে ধুবি না তিয়াবি মাথাটো ধু কিমান তাকে গাইজ ভাবি চিন্তি মায়ে যি ক'লে সেইটোৱে আজি মই মানে গা ধুম বুলি পুৰা ফাইনেল ডিচাইড কৰি লৈছোঁ কিন্তু গাটো ধুবলৈ নোৱাৰোঁ সেইকাৰণে এতিয়া কি কৰিবলৈ গৈ আছোঁ প্ৰথম মোৰ মাথাটোকে ৱাছ কৰি লওঁ তাৰপিছত আকৌ ভিডিঅ' বনাইছোঁ নাচিবলৈ কাৰণে মূৰটো পুৰা চুলিবোৰ ধুই ল'লোঁ ধুনীয়াকৈ এতিয়া চুলিবোৰ ধোৱাৰ পাছত এতিয়া মানে কৈছিলে মানে গাইছ আজি মই আচৰিত বস্তু এটা দেখাবলৈ গৈছোঁ আপোনালোকে কেতিয়াবা আছাম ট্ৰেক্টৰ দেখিছে নেকি আৰু চিনি পায় নেকি তুমি নাই দেখা চাই লওক মানে আমাৰ ঘৰত আছাম ট্ৰেক্টৰ পোৱালি এটা আছে আছাম ট্ৰেক্টৰ পোৱালিটোক চাই লওক সৰু হৈ আছে আৰু কি ক'ম আৰু গাইছ ঘৰত মানে গৰু আছে সেই গৰু মাহঁতে মোক এটা কাম কৰিব দিছে মানে এই গৰু গোবৰবোৰ পেলাবলৈ দিছে আৰু নবৌহঁত মানে আমাৰ নবৌ বাহঁতে মানে বেলেগ সিহঁতে মানে কি লিগাং খাবলৈ যাওঁ বুলি কৈছে সেইটো পূৰা মোক আঁতৰি আহিবলৈ কৈছে এতিয়া গাড়ীখন সি কৰি লওঁ একচুৱেলি গাড়ীখনৰ এইখন চাব পাৰে আমাৰ ঘৰত মানে গাড়ী জপাবলৈ কাৰণে কাপোৰ নাই সেইটো পৰা এইখন কাপোৰ দিছে এইখন বাইক ঘিয়াল লৈ আকৌ আজি বেংকত যাব লাগিব চাগে জোনাই সেইটোৰ পৰা অলপ গাড়ীখন ইয়াৰ পৰা সি কৰি ল'লোঁ আৰু এতিয়া আমি যাম নবৌহঁতক লিগাঙত থ'বলৈ কাৰণে দেখাইছোঁ কোন যাব সকলোবোৰ এতিয়া হাতত চাব এইবোৰ আছে মানে এইটো সেইদিনাখন মূৰ্তি এটা মায়ে কিনি আনিছিলে গাড়ীখনত মোক লগাবলৈ দিছিলে মই লগাবলৈ কাৰণে টাইম পোৱা নাছিলোঁ এতিয়া কি কয় কি গাড়ীখনৰ মানে মূৰ্তিটো আৰু এইটো থৈ লওঁ তাৰপিছত আপোনালোকক লগাই লোৱা দেখা ভগৱান মেইন গাড়ীত সদায় ভগৱান থাকিব লাগে ইয়াত এনেকৈ এইটো এনেকৈ ইয়াত বহাই দিম ধুনীয়াকৈ এইটো ফেব্ৰিকৰ লগত চিপকাম ৰ'ব ফেব্ৰিক ওলাই গৈছে কি গাইছ এই তাত চাব পাৰি এইটো তাত মূৰ্তিটো লগাই দিলোঁ গণেশৰ মূৰ্তি আমাৰ গণেশ বাবা জিন্দাবাদ সেইটো পৰা গণেশ বাবাক লগাই দিলোঁ এতিয়া নবৌহঁতৰ আগতে লিগাঙত থৈ আহিছোঁগৈ ৰ'ব গাড়ীখন ষ্টাৰ্ট কৰি লওঁ তেলো নাই অনলি 27 কিলোমিটাৰ যাব কিয়নো আমাৰ পইচা পাতি নাই গাড়ী চলাবলৈ কাৰণে অকাঠো নাই মানে কি ক'ম তেল ভৰাবলৈ কাৰণে পইচা পাতি নোহোৱা মানুহ আমাৰ আৰু দে হৈ যাব অ'কে গাইছ এটা কিবা কিবি আনিব দিছে টেবলেট চেবলেট তাকে এটা টেবলেট লিগাং খাবৰ কাৰণে চব মানুহ ওলাই আছে আজি মৰ্ণিঙৰ পৰা ব্লগ বনাই আছোঁ এইটো দেখাই দিছোঁ চবকে এইবোৰ ক'ত কি খাবলৈ যাওঁ কথা নকয় লাজ কৰিছে চবি মানুহে চাই মই লিগাং খালে নহ'ব এইটোৰ পৰা গাড়ীখনটো পূৰা পেট্ৰল চেট্ৰল ভৰাই ল'লোঁ আৰু পেট্ৰল চেট্ৰল ভৰোৱাৰ পাছত মানে কি কয় এতিয়া এইফালে চাপাই পূৰা লিগাং খাব যাব মানুহ কি আজি পূৰা চাইমত খাবি ন এইফালে বৌয়ে কৈ দিছে খাই মেলি এইজনী নিমলি মাছ চাত নাই কিবা এটা কৈ দে আজি খাই বৈ ঘৰলৈ যাব পাৰে নোৱাৰে নাজানো আৰু মই থ'ম আৰু ডাইৰেক্ট ঘৰলৈ যাম মানে আমি বেলেগ কাম আছে বেলেগত যাব লগা আছে এতিয়া গৈ লওঁ দেখাই লওঁ ৰাস্তাটো চাব পাৰে ইমান সৰু ৰাস্তা এতিয়া আহি জেগাত ৰখিলোঁ মানে দোকানত ৰখিছোঁ কিবা কিবি বোলে লিগাঙলৈ বিহু খাবলৈ গৈছে কিবা কিবি সিহঁতেই খুৱাব লাগে কিন্তু এইফালে চাব পাৰে বাহঁতে গৈ পেলাই কিবা কিবি কিনি ল'বলৈ গৈছে নবৌ বাহঁত দোকানৰ পৰা কিবা এটা কিনি ল'বলৈ গৈছে আৰু এতিয়া মোৰ লগত আছে এই পোৱালি এইফালে চাওঁ আজি কি খাবি হা কি খাবি এতিয়া চাইমত খাবলৈ যাওঁ চাইমত খাবলৈ যাওঁ তুমিনো খাবা নাই কেলে এনে কৰিছে আকৌ দেই সিহঁতে বোলে মনে লুকাই লেট্ৰিনত যোৱা টাইমত খাই গৈ থাকে সিহঁতে চাওঁ মনে বিড়ি চিগাৰেট খাই লুকাই ছোৱালী প্ৰপ'জ কৰিব শিকিলে কদম তোমাৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম কি নাম গাৰ্লফ্ৰেণ্ডজনীৰ নাম কি নাম ক'ব আকৌ সেইদিনাখন লাভ লেটাৰ দিছিলে নহয় লাভ লেটাৰখন মই স্ক্ৰীণশ্বট দি দিম নেকি লাভ লেটাৰ দিছিলে নহয় গাৰ্লফ্ৰেণ্ড আছে আকৌ বেয়া ডেঞ্জাৰ ল'ৰাটো আমাৰ বোলে বেয়া ডেঞ্জাৰ আকৌ কি ক'ম ভাই ইমান ডেঞ্জাৰ নহয় ন গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পতাত হৈছে কালি পৰহি বিয়া পাতিমিও বুলি কৈছে আকৌ বাহঁতৰ নবৌহঁতৰ সকলোকে থৈ আহিলোঁ কাৰণ মই ইমানকৈ ব্লগত দেখাই থাকিব পৰা নাই কাৰণ কিয়নো মই গাড়ী চলাই আছে মানে গাড়ী চলাই থকা টাইমত ন তাতে ৰাস্তাটো চাব পাৰে ইমান সৰু মানে ৰাস্তাবোৰ আৰু মানুহ ভিৰ হয় কিয়নো গৰু ছাগলী কিবা কিবি আহি দিয়ে সেইটোৰ পৰা মই ইমানকৈ ব্লগত দেখাই থাকিব পৰা নাই কাৰণ ইমান এক্সপিৰিয়েঞ্চো নাই গাড়ী চলোৱা ইমান সেইটোৰ পৰা মানে মই ইমানকৈ দেখাই থকা আপোনালোকক বাকীবোৰ দেখাইছোঁ এতিয়া আমাৰ যাব লাগে এতিয়া জোনাই বুলি কয় জোনাইলৈ যাব লাগে তাত আমাৰ বেংকত অলপ কাম আছিলে তাকে সোনকালে গৈ লওঁ কাৰণ এতিয়া বাজিলে আমাৰ 12টা কিমান হ'লগৈ আৰু অলপ হ'লে বহুত টাইম হৈ যাবগৈ মানে বেংক বন্ধ কৰিবলৈ ক্লজিং টাইম হৈ যাব সেইটো পৰা আমি আগত গৈ লওঁ তাৰপিছত বাকীবোৰ দেখাইছোঁ ৰ'ব ঘৰলৈ গৈ লওঁ আগত আমি আকৌ বাইক গাড়ী
গাইছ কি ক'ম আৰু দুখৰ কথা বাইকত আহি আছিলোঁ বাইকখন বেয়া হৈ গ'ল আছোঁ চাব পাৰে খুলি আছে বাইকখন আকৌ বাইকখন মানে বেয়া হৈ গ'লগৈ বেংকৰ পৰা এতিয়া বাইকখন আকৌ আমি চাইকেল দোকানত আছোঁ চাইকেল দোকানৰ ৰেঞ্জ লৈ নিজে ঠিক কৰিছোঁ তাকে চাব পাৰে মই মিস্ত্ৰী ইফালে সেইটো পৰা এতিয়া বাইকখন আগত ঠিক কৰি লওঁ তাৰপিছত মানে আৰু বেলেগ এটা বেংকলৈ যাব আছে এটা বেংকত আছিলে কাম অলপ পইচা থকা মানুহ পইচা উলিয়াইছিলে সেইটো পৰা পইচাবোৰ পাই গ'ল এতিয়া আৰু নেক্সট এটা বেংকত যাওঁ কিয়নো পাছবুক বেলেগ এখন মানে পাছবুক বহুত আছে মানে সেইটো পৰা এখন KYC লাগি আছে KYCটো খুলি লওঁগৈ আৰু প্ৰথমতে বাইকখন ঠিক কৰি লওঁ এইজনতে চাইকেল দোকানখন এইখন জোনাইত হয় একচুৱেলি আপোনালোকে আহিলে ইয়াত দিছে আংকেলজনে পৰা লৈ লৈছোঁ পুৰা ভোক লাগি গ'ল সেইটো পৰা এতিয়া কিবা এটা খাই লওঁ ইফালে এজন পানী চানী খালে আৰু এতিয়া মানে ইয়াত টাউনত ইমানকৈ বেলেগ বস্তু একো দেখা নাথাকোঁ কিয় নেকি আমি লগৰ এজনৰ ঘৰলৈ যাম লগৰজনৰ পৰা পুৰা ভোক লাগি গ'ল সেইটো পৰা এতিয়া কিবা এটা খাই লওঁ ইফালে এজন পানী চানী খালে আৰু এতিয়া মানে ইয়াত টাউনত ইমানকৈ বেলেগ বস্তু একো দেখা নাথাকোঁ কিয় নেকি আমি লগৰ এজনৰ ঘৰলৈ যাম লগৰজনৰ পৰা পৰঠা প্ৰচাৰ কৰে গাছ এতিয়া চাব পাৰে এইফালৰ পৰা আহি আমি এইফালে আহিলোঁ ইয়াত এই যে গালিঘাট নে গালিঘাট বুলি কয় গালিঘাটলৈ পালোহি আৰু গালিঘাটত মানে কি কৰিব লাগিব এইফালৰ পৰা আমি বোলে বৰ্ডত পাৰ কৰিব লাগিব বোলে এই ছাইডত চাব পাৰে এখন নদী আছে আৰু লগৰকেইজন ক'ত আছে জানো লগৰজন মানে একচুৱেলি এই লগৰজনক দেখাইছোঁগৈ আৰু লগৰজনৰ ঘৰ ওচৰ মানে পূৰা গালিঘাট একচুৱেলি প্লেচটো ইমান বেয়াও নহয় দেই কিন্তু মানে এটা পূৰা আৰু ইমানেই ভাল জেগা ইমানেই ভাল প্লেচ আপোনালোকে চাব নিশ্চয় এইফালে চাব পাৰে এইফালে আৰু লগৰকেইটাক দেখা চাব পাৰে গাছ আমি এতিয়া পালোঁ পূৰা গালিঘাট এইটো ইয়াত ঘাট আৰু ইয়াত আছে টিকেটৰ কিবাকিবি লিখা আছে আৰু এইবিলাক ইয়াত পূৰা টিকেটৰ কিবাকিবি লিখা আছে মানে প্ৰায় চাইছোঁ ইয়াত মানে এইখন এখন বৰ্ডখনৰ মানে ইয়াৰ যোনটো ইঞ্জিন আছিলে মটৰটো বেয়া হৈ দিলে এতিয়া একচুৱেলি সিহঁতে নাওখন পূৰা টানি আছে সিফালৰ পৰা মই দেখাইছোঁ আৰু গোটেইবোৰ মানে ইয়াৰ যোনটো গালিঘাটৰ প্লেচবোৰ একচুৱেলি এখন নদী হয় এখন পূৰা এখন ডাঙৰ নদী আৰু এইখন নদীখন নাম কি নাজানো সিহঁতক লগ পাই পেলাই সুধিছোঁগৈ ভাল কিন্তু ইমানকৈ দেখাবলৈ নোৱাৰিলোঁ এইবিলাক চাব পাৰে হেভি মানুহবোৰ আগত গৈ আছে এইবোৰ এইফালে আমি এতিয়া নলনীৰ মাজত আছোঁ মানে নলনীৰ মাজত আজি কি কৰিবলৈ আহিছোঁ নলনীৰ মাজত শুনিছোঁ বোলে কি শহা ওলায় কিবাকিবি হৰিণ চৰিণ ওলায় বোলে সেইটো পৰা আমিও হৰিণ চৰিণ আজি পাওঁ নেকি বুলি চাবলৈ আহি আছোঁ এইফালে নলনীৰ মাজলৈ গৈ আছোঁ আজি যদি আমাৰ লাগ ভাল থাকে ন তেতিয়াহ'লে নিশ্চয় দেখিম আৰু এতিয়া আমি আছোঁ সিহঁতৰ গাঁৱত মানে সিহঁতৰ ঘৰত গোপাল ব্লক গোপাল ভাই পুতুল ভাই বুলি আছে পুতুল ভাই বুলি আছিলে ইয়াৰ ইউটিউব চেনেলটো আপোনালোকে চাই থাকে আৰু ল'ৰাজন বহুত ধুনীয়া ব্লগ বনাই মানে আজিকালি বোলে পূৰা ফেমাছ হৈছে দেই আমাৰবোৰক মানে পাছত থৈ যাবগৈ আৰু এতিয়া কি ক'ম আৰু ইমান দুখ লাগিছে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আজি মই আপোনালোকে এণ্টাৰটেইন কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ইমানটো এণ্টাৰটেইন কৰিবলৈ নোৱাৰিলোঁ যদি নেক্সট ব্লগত আপুনি যোৱা কাইলৈ পূৰা এণ্টাৰটেইন কৰিম আৰু আজি আমাক কিবাকিবি ইয়াতে আহিলোঁ আৰু সিহঁতৰ ঘৰলৈ আছোঁ আৰু সিহঁতৰ ঘৰ এতিয়া পথাৰৰ পৰা আমি গৰু এৰাল দি থোৱা আছিলে গৰু এৰাল দিয়াটো নিবলৈ আহিছিলে আৰু আগফালে চাব পাৰে পূৰা ইয়াত ইমান ধুনীয়া পাত নোহোৱা গছ আছে আপোনালোকে যদি দেখিছে তেতিয়া ৰেকমেণ্ড কৰি দিব আৰু এতিয়া আমি আজি ব্লগটো আজি মোৰ ব্লগটো ইমান দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ পথাৰৰ মাজৰ পৰা লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'